দিনটো হৈছে বিশ্বৰ ইতিহাসৰ এক কলা দিন। আজিৰ দিনটোতেই নেলি অঞ্চলত, নেলিৰ বৃহত্তৰ অঞ্চলত ধৰ্মীয় সংখ্যালঘু লোকসকলক প্ৰায় 10,000তকৈ অধিক লোকক ইয়াত হত্যা কৰা হৈছিল। আৰু এই হত্যাৰ প্ৰতিবাদত আজি আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ ABMCৰ উদ্যোগত, ABMCৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ABMCৰ মুখ্য কাৰ্যালয়ত আজি প্ৰতিবাদ কলা বেজ পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। লগতে এই কলা দিনটোত যিসকল লোক হত্যাৰ বলি হৈছিল, যিসকল লোক শ্বহীদ হ'ব লগা হৈছিল, সেই লোকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ উদ্যোগত তৰফৰ পৰা তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু লগতে আপোনালোকে সকলোৱে জানে যে তিৱাৰী আয়োগৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন কিন্তু গাপ দি ৰখা হ'ল। আজি দীৰ্ঘ বছৰ কংগ্ৰেছে শাসন কৰিলে, AGPয়ে শাসন কৰিলে, তাৰপিছত BJPয়ে আজি প্ৰায় 6টা বছৰ তেখেতসকলে শাসনত আছে। আজি ইমান কেইটা বছৰ যোৱাৰ পিছতো আৰু বিভিন্ন ৰাজনৈতিক দলে অসমৰ শাসনভাৰ কৰি যোৱাৰ পিছতো এই তিৱাৰী আয়োগৰ যি প্ৰতিবেদন, এই প্ৰতিবেদন কিন্তু গাপ দি ৰখা হ'ল, ৰাজহুৱা কৰা নহ'ল। গতিকে আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ যে তিৱাৰী আয়োগৰ যি নেলি হত্যাকাণ্ডৰ ওপৰত যি তিৱাৰী আয়োগৰ প্ৰতিবেদন আছে, এই প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে। আৰু এই প্ৰতিবেদনত যিসকলক দোষী সাব্যস্ত কৰা হৈছে, এই দোষীসকলক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিব লাগে। আৰু এই হত্যাকাণ্ডৰ যিসকল বলি হ'ব লগা হ'ল, এই লোকসকলক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগে। লগতে এনেকুৱা ঘটনা আৰু যাতে ভৱিষ্যতে নহয়, এনেকৈ যাতে মানৱতাবিহীন জঘন্যতম, ইতিহাসৰ একেবাৰে জঘন্যতম ঘটনা, বৰ্বৰ ঘটনা, এনেকুৱা ঘটনা যাতে ভৱিষ্যতে আৰু হ'ব লগা নহয়, তেনে ব্যৱস্থা যাতে চৰকাৰখনে গ্ৰহণ কৰে, তাৰ বাবে দাবী জনাইছোঁ। আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMCয়ে গোটেই BTC 10খন ছাব ডিভিশ্যনত এনেকৈ আমাৰ কাৰ্যালয়বোৰত কলা বেজ পৰিধান কৰি নেলিৰ গণহত্যাৰ কাৰণে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ আপোনালোকে জানে 1983 চনৰ 18 ফেব্ৰুৱাৰীত যেনেকৈ নেলি গণহত্যা হৈছিল, বিশ্বৰ আটাইতকৈ গণহত্যা এই নেলি গণহত্যাটোৱে আমি ক'ব পাৰোঁ। কিন্তু আমি দেখিবলৈ পাইছোঁ এই নেলি গণহত্যালৈ বিভিন্ন সময়তে কংগ্ৰেছ হওক, AGPয়ে হওক বা BJPয়ে হওক, বিভিন্ন ৰাজনীতি দলে ৰাজনীতি কৰি বিভিন্ন MLA হ'ল, কোনোবাই মিনিষ্টাৰ হ'ল, কিন্তু নেলি গণহত্যাৰ কাৰণে যিসকলে মৃত্যুবৰণ হ'বলগীয়া হ'ল আৰু যি কালপিতবোৰে নেলি গণহত্যা সংঘটিত কৰিলে, এই কালপিতখিনি কিন্তু আজিলৈকে চিনাক্ত নহ'ল। আৰু যিবোৰে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, এই মানুহখিনি কিন্তু কোনো ক্ষতিপূৰণ আমি পোৱা দেখিবলৈ এতিয়ালৈকে পোৱা নাই। এইকাৰণে আজি আমি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই গোটেই BTC জোৰা এনেকৈ প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আৰু অনাগত দিনত যদি এইখন চৰকাৰে যদি সদিচ্ছা নেলি গণহত্যাৰ ওপৰত আগ নবঢ়ায় আৰু নেলি গণহত্যা কোনে সংঘটিত কৰিছিল যদি এইখন চৰকাৰে প্ৰকাশ নকৰে, তেনেহ'লে অনাগত দিনত অকল আমি ABMC হিচাপে নহয়, অসমৰ গোটেই ধৰ্মীয় সংখ্যালঘুৰ লগত বাকী জনগোষ্ঠীয় দল সংগঠনৰ লগত আলোচনা কৰি এই নেলি গণহত্যাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'ম আৰু বৃহৎ এটা আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি ABMC ইতিমধ্যে আলোচনা কৰি আছোঁ। 18 ফেব্ৰুৱাৰীৰ আজিৰ দিনটোতে 1983 চনৰ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখত অসমত যি ভয়ংকৰ, যি বৰ্বৰ হত্যাকাণ্ড সংঘটিত হৈছিল, এয়া অসম, ভাৰতবৰ্ষ বা গোটেই বিশ্বৰ মানুহেই গম পাইছিল। বা এই যে আজি যিটো কলা বেজ পিন্ধি আমি যিটো প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ, আজিৰ এই ঘটনা, সেই নেলি হত্যাকাণ্ডৰ যি ঘটনা সংঘটিত হৈছিল, এই হত্যাকাণ্ডৰ বিষয়ে কাকো দুনাই কোৱাৰ প্ৰয়োজন নাই। ভাৰতবৰ্ষৰ বা অসমৰ ই এটা কলা দিন, এটা কলংক দিন অসমৰ কাৰণে। অসমৰ যি 6 বছৰীয়া আন্দোলন আছিল, যি অসম আন্দোলন আছিল, সেই অসম আন্দোলনৰ গইনা লৈ পেলাই আজিৰ এই দিনটোতে আজি 38টা বছৰ অতিক্ৰম কৰিলে, 39টা বছৰত ভৰি দিলে। সেই 38 বছৰ আগৰ কথা, নেলিত যেনেকৈ এটা দিনৰ ভিতৰত, দিনৰ পোহৰত কমেও 10,000 মানুহক হত্যা কৰিছিল। তাৰ ভিতৰত 3,000 মানুহ কেঁচুৱা আছিল আৰু বাকী আবাল বনিবিদিত সব মানুহ আছিল। তাতে দিনৰ পোহৰত 6 ঘণ্টাৰ ভিতৰত একাংশ উগ্ৰ জাতীয়বাদী নেতাৰ উচতনিত এটা পক্ষই ধৰ্মীয় সংখ্যালঘুৰ কমেও 10,000 মানুহক এটা দিনৰ ভিতৰত, দিনৰ পোহৰতে হানিকুচি হত্যা কৰিছিল, নদীত পেলাই দিছিল। এই ঘটনাটো সৰ্বজনবিদ,
অসম ভাৰতবৰ্ষ বা বিশ্বৰ তেতিয়াৰ দিনত বিশ্বৰ প্ৰতিটো কাকতত প্ৰথম স্থান লাভ কৰিছিল। তো সেই হত্যাকাণ্ডটো আজিৰ পৰা ৩৮ বছৰ আগৰ সেই ঘটনাটো তেতিয়া এই ঘটনাটো সংঘটিত হৈছিল, তেতিয়াৰ চৰকাৰ বা ভাৰত চৰকাৰে এটা আয়োগ গঠন কৰি দিছিল। সেই ঘটনাৰ তদন্ত কৰাৰ কাৰণে তেওৰী আয়োগ গঠন কৰি দিছিল। আসল মানে ঘটনাটোৰ সত্যতা উদ্ঘাটন কৰাৰ কাৰণে কোনে এই ঘটনা সংঘটিত কৰিছিল, কিহৰ কাৰণে এই ঘটনা সংঘটিত কৰিছিল আৰু কিমান মানুহ মৰিছিল, এই হত্যাকাণ্ডৰ লগত কোনে জড়িত আছিল, এইবিলাক ঘটনা উদ্ঘাটন কৰাৰ কাৰণে তেওৰী আয়োগ গঠন কৰিছিল। কিন্তু তেওৰী আয়োগ যদিও প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল, আজিলৈকে সেই আয়োগৰ প্ৰতিবেদন চৰকাৰে ৰাজহুৱা নকৰিলে। আজিলৈকে সেই আয়োগে কিন্তু চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল, কোনে আৰু কিয় এই হত্যাকাণ্ড সংঘটিত কৰিছিল। এই যি আন্দোলন, অসম আন্দোলনৰ যি গহপুৰ, নেলি বা গোটেই অসমত যি সংখ্যালঘু বা মুছলমানসকলৰ যি হত্যাযজ্ঞ চলাইছিল, এই ঘটনাবিলাক কিয় কৰাইছিল, এইটো কিন্তু তেওৰী আয়োগে কিন্তু চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু আজিলৈকে, তেতিয়াৰ পৰা আজিলৈকে যিমানবোৰ চৰকাৰ আহিলে, আজিলৈকে কিন্তু সেই প্ৰতিবেদন ৰাজহুৱা নকৰিলে। যাৰ কাৰণে আজি আমি ABMC সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থাই আমি সেই যিসকল ব্যক্তিক হত্যা কৰিছিল, যিসকল ব্যক্তি এই হত্যাকাণ্ডৰ লগত জড়িত, এই জড়িত ব্যক্তিসকলক মানে উচিত শাস্তি দিয়াৰ কাৰণে বা ৰাজহুৱাভাৱে তেখেতসকলক আজিও যদি যিসকলে জীয়াই আছে তেখেতসকলক উপযুক্ত শাস্তি দিয়াৰ বাবে, বা যিসকল ব্যক্তিয়ে এই হত্যাকাণ্ডত কিবা হৈছিল, ক্ষতি হৈছিল বা হত্যা হৈছিল, তেখেতসকলৰ উপযুক্ত ক্ষতিপূৰণ বিচাৰি আমি আজি সেই নেলি হত্যাকাণ্ডৰ প্ৰতিবাদত আমি কলা দিৱস হিচাপে আজি 18 তাৰিখ ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ গোটেই অসম বা গোটেই ভাৰতবৰ্ষৰ ধৰ্মীয় সংখ্যালঘুৰ বিভিন্ন সংগঠনে আজিৰ এই দিনটোত কলা দিৱস হিচাপে মানি আহিছে। তেতিয়াৰ পৰাই কলা দিৱস এইটো কলা দিন হিচাপে ঘোষণা কৰা হৈছিল। আজিও আমি সেই কলা দিৱস হিচাপে আমি ABMC আমাৰ মুখ্য কাৰ্যালয়ত আমি পালন কৰিছোঁ।